হেল্ল' গাইজ, কেনেকুৱা আছে? আশা কৰোঁ ভালে আছে। ভাংগা টিভিৰ পৰা মই আমদাদান আপোনালোকক স্বাগতম জনাইছোঁ। যিয়ে নহওক কিয়, ৰাকিব ছটপান আপোনালোকে চবেই চিনি পায়। ৰাকিব ছটপান বুলি আপোনালোকে চবেই চিনি পায়, কিন্তু এটা কথা, এই ৰাকিব ছটপান যেনেকুৱাকৈ ভাষা কয়, ৰোষ্ট কৰে মানুহ আমি, কিন্তু আমি বহুত শুনা পাইছোঁ। ভাষাটো দেখাই দিম আমি রাইজক, কেনেকুৱাকৈ ভাষা কোৱা তুমি ভালোবাসাও পাবো, সাথে দেবরের ভালোবাসা फ्री। अच्छा, তাহলে তো আমার কোনো চান্স नहीं, कारण আমার কোনো ছোট ভাই नहीं। তুমি বরং অন্য কোথাও ट्राई करो। अगर आप लोगों को पूछा जाए कि 12 बतारी किसको कहता है, तो आप लोग आंख बंद करके बोल दीजिए कि इसी तरह लड़की को 12 बतारी कहते हैं। দেবরের ভালোবাসা फ्री। আর একটা কথা মনে পাখি, আমার মনে হয় না দুইজনে মুতার জায়গায় গোতা দিলে তুমি কন্ট্রোল করতে পারো। হাসতেছিলাম, মায়া এসে কয় কাউরে ভালোবাসলে বিয়া দিয়া দেই। দিমাগ খারাপ हो गया क्या बहन? এই কথাটা সোশ্যাল মিডিয়ায় বলার কি দরকার? কিন্তু রোস্ট কৰিলে এনেকুৱাকৈ রোস্ট নকৰে ভালো। রোস্ট সেনেকৈ কৰিব নালাগে ৰাকিব। তুমি রোস্ট কৰা, ভালকৈ কৰা, ভাল ব্যৱহাৰ কৰা। তুমি যেনেকুৱাকৈ ব্যৱহাৰ কৰা এনেকুৱাকৈ ব্যৱহাৰ নকৰিবা ৰাকিব। তুমি যেনেকুৱাকৈ ব্যৱহাৰ কৰি আছা, কিন্তু এইটো ৰাইজে ভাল নাপায়। ছ'চিয়েল মিডিয়াত এনেকৈ ভাষাবিলাক ক'ব নালাগে ৰাকিব। এনেকুৱাকৈ তুমি ছ'চিয়েল মিডিয়াত ভাষা ব্যৱহাৰ নকৰিবা, বুজি পাইছা ৰাকিব? কিন্তু তোমাক মই পাৰ্চনেলি এটাক নকৰোঁ, পাৰ্চনেলি বুলি কোৱা নাই। এইটো আমি ছ'চিয়েল মিডিয়াৰ কাৰণে কৈছোঁ। যিহেতু ছ'চিয়েল মিডিয়াত তুমি আহিছা, ভালে হৈছে। তোমাক ছাপোৰ্ট কৰে মানুহ, আমি চবেই ছাপোৰ্ট কৰে, ভাল পাওঁ। কিন্তু তুমি এনেকুৱা যেনেকুৱা ভাষা কোৱা সেনেকুৱাকৈ ভাষা ব্যৱহাৰ নকৰিবা। আৰু তুমি যেনেকুৱা ছোৱালীবিলাকৰ ভিডিঅ' দেখাই দিয়া, অমুকৰ ভিডিঅ' দেখাই দিয়া, সেনেকৈ ৰ'ষ্ট কৰা বাৰু। কিন্তু তুমি এনেকৈ এটাক নকৰিবা বাৰু। এনেকৈ যেনেকৈ তুমি ভিডিঅ' এটা বনাইছিলা, সেইটো লৈ কিমান ভিডিঅ' ঝগৰা হৈ গ'ল। কিন্তু তুমি এনেকৈ ভাষাবিলাক নক'বা, ভাল ভাল ভিডিঅ' বনাবা। আগত যেনেকৈ ভিডিঅ' বনাই আছিলা, ৰাকিব ছটপান ফান্নি ভিডিঅ' বনাই আছিলা, সেনেকৈ ফান্নি ভিডিঅ' বনাবা। গতিকে এনেকুৱাকৈ তুমি ৰ'ষ্ট কৰা, আমি মানা কৰা নাই, কিন্তু এনেকৈ ৰ'ষ্ট নকৰিবা বাৰু। এনেকৈ ডাইৰেক্টলি যে ভাষাবিলাক কোৱা, সেনেকৈ ভাষাবিলাক নক'বা তুমি ৰাকিব, কাৰণ তোমাৰ ভাষা। গতিকে ছ'চিয়েল মিডিয়াত তুমি ভালকৈ ব্যৱহাৰ কৰা, ভালে হৈছে। আগুৱাই যা, আশা কৰোঁ আৰু ভালে মানে আগুৱাইছা, আশা কৰোঁ আৰু আগুৱাই যোৱা। কিন্তু এনেকৈ তুমি ভাষাবিলাক নক'বা। তোমাক ভালে মানে ছাপোৰ্ট কৰিব ৰাইজে, যিমান ছাপোৰ্ট কৰিছে এৰতকৈ আৰু অধিকমান আৰু ছাপোৰ্ট কৰিব। কিন্তু তুমি এনেকুৱা কথাবিলাক নক'বা, এনেকুৱাকৈ ৰ'ষ্ট নকৰিবা। ৰ'ষ্ট কৰা, কিন্তু তুমি যেনেকুৱাকৈ ভাষা কোৱা, এইটো ছ'চিয়েল মিডিয়াৰ মাধ্যমত নপৰে। এনেকুৱাকৈ ছ'চিয়েল মিডিয়ামত আহি কথা ক'ব নালাগে যেনেকুৱা তুমি। গতিকে ৰাকিব, তুমি এনেকুৱাকৈ ভিডিঅ'বিলাক নবনাবা। যেনেকুৱাকৈ তুমি বনাইছা সেনেকুৱাকৈ নবনাবা। ভাষাবিলাক ভালকৈ ক'বা, অলপ ভালকৈ ক'বা। আৰু ভাষা অশ্লীল ভাষাবিলাক নক'বা, ভাল ভাষাবিলাক ক'বা তুমি। কিন্তু এনেকুৱা ডাইৰেক্টলি তোমাক এটাক কৰা নাই মই, ছ'চিয়েল মিডিয়াৰ কাৰণে কৈছোঁ। যাই হওক ৰাইজ, এইটো ভিডিঅ' বনালোঁ এণ্টাৰটেইনমেণ্ট দিয়াৰ জন্য ৰাকিবক। কিন্তু তোমালোকে ৰাকিব, তুমি পাৰ্চনেলিভাৱে নল'বা। কিন্তু ৰাইজ চাওক কেনেকুৱা লাগিছে ভিডিঅ'টো। মই যিটো ভিডিঅ' বনাইছোঁ, কেনেকুৱা আপোনালোকে ছাপোৰ্ট কৰিব ভালে। কিন্তু আৰু আপোনালোকে ফেচবুকত চালে ফ'ল' কৰিব, আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।